তো বন্ধুসকল নমস্কাৰ। মই আজি বহুত দিনৰ বিৰতিত এটা ভিডিঅ' দিবলৈ ওলাইছোঁ, মানে ব্লগ এটা দিবলৈ ওলাইছোঁ। মানে বহুত দিন দিয়া নাই, কাম কৰি আছিলোঁ অলপ। তাৰপিছত এতিয়া ফিল্ডলৈ গৈছিলোঁ। ফিল্ডৰ পৰা আহি পেলাই এইটো মানে কেমেৰাটো অমৰে ধৰি আছে। তাৰ ভিতৰত ৰ'লোঁ অলপ সময়, গৈ পেলাই এইটো আমাৰ হিৰো ভাই আহিলে, হিৰোমণি অকণমান ৰৈছোঁ। ভগা চিগা বাইক এখনৰ ওপৰত উঠি আছোঁ, জীয়াই আছে যেনে বাইকখন বাৰু। আৰু মই এতিয়া যাম, মোৰ মানে এই লগৰ এটা ঘৰলৈ যাম। লগৰটোৱে মানে বৰ ধুনীয়া মূৰ্তি বনায়, আৰ্ট বনায়। তেনেকৈ সি এতিয়া ভগৱান বিষ্ণুৱে মানে মূৰ্তি এভাগ বনাই আছে। সেই মূৰ্তিভাগ আপোনালোকক দেখামগৈ কেনেকৈ বনাইছে, কি কৰিছে। মানে সম্পূৰ্ণই হ'ব হৈছে আৰু আধা আধি, কিন্তু ফাৰ্ষ্টৰ পৰা দিব নোৱাৰিলোঁ মই। এতিয়া মূৰ্তিভাগকে মই আপোনালোকক দেখামগৈ আৰু। এতিয়া ঘৰলৈ যাম। তাৰপিছত এতিয়া ব'লক আপোনালোকে আমাৰ এইডোখৰ নজাৰা দেখোঁ। দাদা হিউমানিক দিছোঁ দেই মই কেমেৰা। হিউমানিক কেমেৰাত ধৰি লওক। তো এতিয়া মই মানে চুলি কাটিলোঁ, চুলি কাটি আহি পেলাই এতিয়া সিহঁতক পালোঁহি। তাৰপিছত সিহঁতক এতিয়া এইফালে সিটো ধ্ৰুৱ, ইয়াৰ নাম ধ্ৰুৱজ্যোতি দত্ত। এইবোৰ মানে মই যে কৈছিলোঁ অথনি অলপ দেৰি আগত মূৰ্তি বনাই বুলি, বা শিকি আছে। তাৰপিছত এই মূৰ্তি বনাই আছে, এইফালে চাইডে ৰ'ব। ৰ'ব মই কেমেৰাটো বেক কৰি লওঁ। এইখিনি চিমেণ্ট, তাৰপিছত এখন কৰণী, তাৰপিছত এখন গোটেই মানে কাঠটোত মানে কেনেকৈ কাটিব, কি কৰিব, কেঁচি, তাৰপিছত আকৌ এখন চুৰি, মানে সম্পূৰ্ণ সঁজুলিবোৰ এইবোৰ। তাৰ ইটাগুটিবোৰ থৈছে, মানে য'ত য'ত ঢিলা হয় ত'ত মানে ইটাগুটিটো দি মানে ভৰাই দিয়ে। তাৰপিছত মানে টান হৈ যায় তেতিয়া। এই মুখখন বনাই আছে, মানে সম্পূৰ্ণ হোৱা নাই। আৰু 5-7 দিন, এসপ্তাহমান লাগিব সম্পূৰ্ণ হ'বলৈ। এসপ্তাহমান লাগিব। তাৰপিছত এতিয়া মুখখন বনাই আছে। তাৰপিছত এইফালে মানে বিষ্ণু মূৰ্তি হয় এইটো, 4খন হাত থকা শংখ চক্ৰ গদা পদ্ম, নহয় জানো? শংখ চক্ৰ গদা পদ্ম 4টা নাথাকিব জানো? এইবোৰ এতিয়া বনাই আছে মানে। তাৰপিছত মানে বৰ ধুনীয়া ধুনীয়া ছবিও আঁকে। মই ছবি এতিয়া বৰ্তমান মানে আঁকি থোৱা নাই, ছবি বৰ্তমান মানে অঁকা নাই। তাৰপিছত মই ছবিকেইখনমান বাৰু মানে আপোনালোকক দেখাবৰ কাৰণে ছবিকেইখনমান সংগ্ৰহ কৰি মই দি দিম, ভিডিঅ'টোত চাব পাৰিব আপোনালোকে। এইটো এই মূৰ্তিটো যে মানে বনাইছে, প্ৰথমতে ছবি বনাইছিলে, ছবি আঁকিছিলে মানে। তাৰপিছত অৰ্ডাৰ পায় যদি মানে আপোনালোকেও এনেকুৱা কিবা মূৰ্তি বা ছবি হওক, তেনেকুৱা কিবা আপোনালোকক যদি দৰকাৰ হয়, তেতিয়া মানে ডেছক্ৰিপশ্যনত মই ইয়াৰ নাম্বাৰটো দি দিম। আপোনালোকে সেই নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব। আৰু গুৰুজনাৰ এই অপূৰ্ব সৃষ্টি মানে এক অনবদ্য অৱদান, ভাওনা, সত্ৰীয়া সংস্কৃতি আদিৰ লগত জড়িত হয় এইবোৰ বস্তু। আৰু নামঘৰত মানে প্ৰায় এনেকুৱা মূৰ্তি দেখা যায়। আৰু এইভাগ মূৰ্তি মানে কোনো অৰ্ডাৰৰ মানে পইচাৰ বিনিময়ত বনোৱা নাই, নিজে মানে চেষ্টা কৰি আমাৰ নিজৰ খাটোৱাল গাঁৱৰ নামঘৰত মানে দিবৰ কাৰণে এই মূৰ্তিভাগ মানে বনাবলৈ চেষ্টা কৰিছে। মূৰ্তি বনোৱা বেছি দিন হোৱা নাই, অলপ দিন হৈছে। মানে প্ৰথমতে ছবি আঁকিছিলে, এতিয়া মূৰ্তি মানে কৰি শিকিছেগৈ। তাৰপিছত এইটো ধুনীয়াকৈ আঁকে। আপোনালোককো দৰকাৰ হ'লে জনাব, মই ডেছক্ৰিপশ্যনত নাম্বাৰ দিম। সেয়া সিহঁতৰ মাক ওলাই আহিছে, কেনিবা যায়। কোনফালে যায় বৌ? গৰিহাগল যায়, পইচা উলিয়াব আজি, বেংকলৈ যায়। মানে মূৰ্তি বনোৱাৰ আগত প্ৰথমতে যিখন ছবি নিজৰ ঘৰতে মানে কেইখনমান ছবি আঁকি লৈছে, সেই ছবিখন মই দেখাইছোঁ আপোনালোকক। এই ছবিখন আপোনালোকে দেখিছে, সকলোৱে চিনি পাইছে চাগে। যিখিনি মানুহে ফ্ৰী ফায়াৰ খেলে তেওঁলোকে গম পাব সম্পূৰ্ণকৈ। এইটো এটা মানে কেৰেক্টাৰ হয়, ফ্ৰী ফায়াৰৰ আলোকৰ কেৰেক্টাৰ। এইটো নিজৰ মানে ঘৰৰ ৱালত বনাইছিলে। যেতিয়া মানে সি মানে ফ্ৰী ফায়াৰত পূৰা দিনটো মগ্ন হৈ থাকে, তেতিয়া এইবোৰৰ প্ৰতি আকৰ্ষিত হৈ মানে এই ছবিটো আঁকিছিলে। তাৰপিছতে এইভাগ শিৱ বাবাক আঁকিছিলে, হৰ হৰ মহাদেৱ শিৱক আঁকিছিলে নিজৰ মানে ঘৰৰ ৱালত। অকণমান আঁতৰাই দিছোঁ, তললৈকে দেখাইছোঁ। টেবুল এখন আছিলে এইখন। তাৰপিছত এইভাগ শিৱ এভাগ অংকন কৰিছিলে, ৱাল পেইণ্টিং। মানে এই মূৰ্তিভাগ ভিতৰত বনাই থোৱা আছিলে, ভিতৰৰ পৰা কালি মানে বাহিৰলৈ আনিলে। তাৰপিছত এই পচন্দ ৰ'দ দেখিছে ন, ৱেডাৰটো আপোনালোকে দেখিছে।
তাৰপিছত এই মানে প্ৰচণ্ড ৰ'দ, তাতে এখন টিঙৰ পৰা তাপটো কিমান আহিব পাৰে আপোনালোকে নিজেই কল্পনা কৰক। তাৰপিছত এতিয়া এই গৰমত মানে এই মূৰ্তিভাগ জন্মাষ্টমীত মানে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত মানে মন্দিৰ আমাৰ মানে নামঘৰত দিম বুলি ভাবিছিলে, কিন্তু এতিয়া জন্মাষ্টমীত দিব পৰা হ'ব নাই? জন্মাষ্টমীত দিব পৰা হ'ব মানে মূৰ্তিভাগ, আৰু জন্মাষ্টমীৰ দিনাখনি এটা ভিডিঅ' বনাম এই মূৰ্তিভাগ যেতিয়া মানে সিহঁতৰ ঘৰৰ পৰা নামঘৰত স্থাপিত কৰা হ'ব, তেতিয়া মানে মূৰ্তিটো সেই মানে ভিডিঅ'টো দিম বুলি ভাবিছোঁ মই। তাৰপিছত মানে জন্মাষ্টমীত দিব পৰা নহ'বগৈও পাৰে, টাইম লাগিব। যেতিয়াই দিয়ে মানে তেতিয়াই মই আপোনালোকলৈ এই ভিডিঅ'টো দিম। মানে কথাটো এনেকুৱা হৈছে এতিয়া যে মানে এই চব কামতে লাগিবলগীয়া হৈছে, মানে ছবি অৰ্ডাৰ আহে, ছবিও বনাবলগীয়া হয় বা মূৰ্তি বনাবলগীয়া হয়, ইফালেও যাবলগীয়া হয় ইফালেও যাবলগীয়া হয়। সকলোতে ই মানে ইহঁতৰ ঘৰত মাক আৰু ইহে আছে, বায়েক আছিলে, বায়েক বিয়া হ'ল, তাৰপিছত দেউতাক নাই, সেইটো কাৰণে মানে অসুবিধাও হয় কিছুমান, তাৰপিছত সময়ো মিলাব নোৱাৰে। সেইটো কাৰণে জন্মাষ্টমীত সঠিকভাৱে দিব পাৰিব বুলি মই ক'ব নোৱাৰোঁ বা সিও ক'ব নোৱাৰে। সি যেতিয়াই দিয়ে তেতিয়া মই ভিডিঅ'টো আপোনালোকক দিম বুলি মই মানে কৈছোঁ, যেতিয়া মই মানে আমাৰ নামঘৰত স্থাপিত কৰিব। আৰু বেছি নিদিওঁ, ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। তাৰপিছত এই ইমান ৰ'দো, ইয়াৰ লগত মানে এনেই অকণমান ময়ো লাগি দিওঁ, চেষ্টা কৰোঁ ময়ো শিকিবলৈ অকণমান। মানে মাজতে অলপ শিকিছিলোঁ, হ'লেও ইমান নোৱাৰিলোঁ। ভগৱানে মানে সকলোৱে 10টা আঙুলি সমান নিদিয়ে নহয়, আৰু তেনেকৈ মানে ইয়াক এই প্ৰতিভাটো দিছে, আৰু এই প্ৰতিভাটো বিকশিত হোৱাত আপোনালোকে সহায় কৰক, সহযোগিতা কৰক, তাকে ক'লোঁ। আৰু ইয়াকে কৈ মই মোৰ এই ব্লগটো সামৰণি মাৰিলোঁ। তাতে আৰু আহিবলগীয়া স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। ধন্যবাদ। জয় অসম।